নিউজিলেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশৰ আশা জীয়াই ৰাখিছিল। গাবাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ খেলত ইংলেণ্ডে নিউজিলেণ্ডক 20 ৰানত পৰাস্ত কৰি নিউজিলেণ্ড দলটোৱে 180 ৰান সংগ্ৰহ কৰিলেহেঁতেন। তেন্তে 2022 চনৰ টি20 বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হ'লহেঁতেন। 180 ৰানৰ লক্ষ্য খেদি নিউজিলেণ্ডৰ দলটোৱে দ্বিতীয় অভাৰত প্ৰথম আঘাত লাভ কৰে। ডেভন কানভেয়ে 9টা বলত 3 ৰান দি আউট হয়। 180 ৰানৰ লক্ষ্য খেদি নিউজিলেণ্ডৰ দলটোৱে দ্বিতীয় অভাৰত প্ৰথমটো আঘাত লাভ কৰে। ডেভন কানভেয়ে 9টা বলত 3 ৰান কৰি আউট হয়। 11টা বলত 16 ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ পঠিয়াইছিল ফিন এলেনে। গ্লেন ফিলিপছৰ আৰু কেন উইলিয়ামছৰ মাজতে তৃতীয় উইকেটৰ বাবে 70 ৰানৰ অধিক অংশীদাৰিত্ব। 40টা বলত 40 ৰান কৰি আউট হয় কেন উইলিয়ামছন। জেমছ ভিনছনে 3টা বলত 6 ৰান কৰিব। ইয়াৰ পূৰ্বে কেপ্টেইন বাটলাৰে টছত জয়ী বেটিং কৰি বাছি লৈছিল আৰু হেলছৰ সৈতে ইংলেণ্ডক এক সুন্দৰ আৰম্ভণি কৰিছিল। প্ৰথম উইকেটৰ বাবে হেলছে ইংলেণ্ডক শক্তিশালী স্থানত ৰাখি 10 অভাৰত 81 ৰান সংগ্ৰহ কৰে। হেলছে 40 তেওঁ 7টা 4 এটা 6 মাৰি বলৰ 52টা ৰান সংগ্ৰহ কৰি উইকেট খহি পৰাৰ পাছত বাটলাৰে হাত মেলি অৰ্ধশতক সম্পূৰ্ণ কৰি 47টা বলত 7টা 4 আৰু 2টা 6ৰে 73 ৰান সংগ্ৰহ কৰে। ইংলেণ্ডে 2টা উইকেট হেৰুৱাই 17 অভাৰত 148 ৰান সংগ্ৰহ কৰিছিল যদিও শেষৰ 3টা অভাৰত 4টা উইকেট দখল কৰি নিউজিলেণ্ডৰ ৰান হাৰত নিয়ন্ত্ৰণ লাভ কৰে। লকি ফাৰ্নাণ্ডেজে লিয়াম লিভিংষ্টন 20 আৰু বেন ষ্টকছ 8 আউট কৰাৰ বিপৰীতে টিম চাউদীয়ে হেৰি ব্ৰুকক 7 ৰানত পঠিয়াই দিয়ে। শেষৰ অভাৰত ছেম কাৰ্নে 6 ৰান কৰি নিজৰ দলটোক 179 ৰান 6 উইকেটৰ স্ক'ৰলৈ লৈ যায়। 4খন খেলৰ পৰা 5 পইণ্ট লাভ কৰি গ্ৰুপত দ্বিতীয় স্থানত আছে ইংলেণ্ড। অষ্ট্ৰেলিয়া 4খন মেচৰ পৰা 5 পইণ্ট লাভ কৰি ৰান ৰেটৰ দুৰ্বলতাৰ বাবে আছে তৃতীয় স্থানত আৰু 5টা অংক শীৰ্ষত আছে নিউজিলেণ্ড।